নমস্কাৰ শিপাজাৰ মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। কালি আমি ব্যাপন আৰু আকৃতিৰ বিষয়ে পঢ়িছিলোঁ। আজি আমি পঢ়িম আইচোটনিক, হাইপোটনিক আৰু হাইপাৰটনিক সলিউচনৰ বিষয়ে। আজি পাঠ আৰম্ভ কৰাৰ আগতে মই অনুৰোধ কৰিম যাতে কালিৰ ব্যাপন আৰু আকৃতিৰ বিষয়ে যিটো পাঠ আছিলে সেইটো যাতে চাই লয়। ইয়াত কি কৈছে? আইচো, হাইপো আৰু হাইপাৰ। আইচ আৰু টনিক, আইচোটনিক, হাইপোটনিক এণ্ড হাইপাৰটনিক। আইচো মানে কি? সমান বুজাব। হাইপো মানে কি? কম বুজাব। আৰু হাইপাৰ মানে আমি জানো যে বেছি বুজাব। আৰু টনিক মানে কি? কনচেন্ট্ৰেশ্যন বুজায়। মানে ইয়াত যদি সৰু সম মানে সমান হ'ব, হাইপো মানে ধৰি ললোঁ কম হ'ব, আৰু হাইপাৰ মানে কি হ'ব? বেছি ধৰি ললোঁ। শব্দটোৱে কৈ আছে ইয়াত হৈছে গ্ৰাহ্যতা বা কনচেন্ট্ৰেশ্যন। এতিয়া কি কৈছে? কম গ্ৰাহক টনিক মানে গ্ৰাহ্যতা বুজায়, টনিচিটি। এতিয়া আহোঁ ব্যাপন আৰু আকৃতিৰ মাজত এটা মূল পাৰ্থক্য হৈছিল ব্যাপনত কি হয়। আৰু আমি আৰু এটা কথা জানো যে সলিউশন হৈছে সলিউট প্লাছ সলভেন্ট। যদি আমি এইটো চেনি পানী হয়, কালি আমি পঢ়িছোৱে, এইটো হ'ব চেনি টুকুৰাবিলাক আৰু এইখিনি হ'ব সলভেন্টটো হৈছে পানী। এতিয়া যদি ব্যাপন প্ৰক্ৰিয়াত কি হয়? ব্যাপন প্ৰক্ৰিয়াত যদি আমি যদি কওঁ চেনি কোনোবা পাত্ৰ এটাত, পানীৰ পাত্ৰ এটাত দি দিওঁ, চেনি গোটেইখিনিতে মিহলি হৈ যায়। তাৰমানে তাত কি হয়? চেনিৰ টুকুৰাকেইটাহে গোটেই পানীখিনিত চলাচল কৰে। তাৰমানে সলিউটটোৱে চলাচল কৰে। কিন্তু আকৃতিৰ ক্ষেত্ৰত আমি কি দেখিছিলোঁ? যদি আমি এইটো দেখিছিলোঁ যে দুটাৰ মাজত আমি যেতিয়া এখন ছেমি পাৰমানেণ্ট দেখিছিলোঁ, যিটো পাত্ৰত চেনিৰ গ্ৰাহ্যতা কম আছিলে, ধৰি ৰঙা দি দেখাই দিছোঁ আমি, ইয়াত ধৰিলোঁ চেনিৰ কম আছিলে আৰু ইয়াত চেনিৰ পৰিমাণ বেছি আছিলে। তেতিয়া কি হৈছিলে? ইয়াত কনচেন্ট্ৰেশ্যনটো বেছি আছিলে। কিন্তু যিহেতু ছেমি পাৰমেবল মেমব্ৰেন, ই কি কৰে? ছেমি পাৰমেবল মেমব্ৰেনখনে চেনিৰ অণুটোক ইপাৰৰ পৰা সিপাৰ পাৰ হ'বলৈ নিদিয়ে। কিন্তু কি এলাও কৰে? পানীৰ অণুকেইটাক ইফালৰ পৰা সিফালত যাবলৈ দিয়ে। কাৰণ সেইকাৰণে আকৃতিত কি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে? সলভেণ্টে ভূমিকা পালন কৰে, সলিউটে নহয়। ইয়াত কি হৈছিলে? ইয়াত যিহেতু কনচেন্ট্ৰেশ্যন কম আছিলে চেনিৰ, তাৰপিছত কি হৈছিলে? পানী প্ৰৱেশ কৰিছিলে। ইয়াৰ পৰা ইয়ালৈ পানী প্ৰৱেশ কৰি কনচেন্ট্ৰেশ্যনটো মিলাই দিছিলে। এতিয়া আহোঁ আমি আজিৰ যিটো টপিক হৈছে আইচোটনিক, হাইপো আৰু হাইপাৰ। শব্দটোৱে কৈ আছে এতিয়া কি হয়? আমাৰ দেহত কি থাকে? চেলছ থাকে। ধৰি ল'লোঁ আমি এক্সাম্পল হিচাপে ল'লোঁ, এইটো এটা হৈছে পাত্ৰ। ইয়াত কি আছে? ধৰি ল'লোঁ এইবিলাক হৈছে চেনি আছে। ইয়াত আমি কি কৰিম? ৰঙা চেনি পানী মিহলি হৈ আছে। ইয়াত আমি কি কৰিছোঁ? ৰঙা এইবিলাক RBC বিলাক আছে। আৰু এইটোক আমি আইচোটনিক সলিউশন বুলি এই কাৰণে কম, আমাৰ দেহত RBC বিলাকতো চেনি গ্লুকোজ থাকিব, গ্লুকোজ মানে চেনি থাকিব ধৰি ল'লোঁ। RBC বিলাকতো চেনি থাকে আৰু এই পাত্ৰটো কি আছে? চেনি আছে। যদিহে RBCত থকা চেনিৰ পৰিমাণ আৰু এই যিটো ইয়াত পাত্ৰটোত থকা চেনিৰ পৰিমাণৰ সমান হয়, তেতিয়া কি হ'ব? সলিউশনটো কি বুলি কোৱা হয়? আইচোটনিক সলিউশন বুলি কোৱা হয়। আইচোটনিক সলিউশন হোৱাৰ কাৰণে কি হ'ব? এই RBCটোৰ ভিতৰত থকা পানী বাহিৰলৈ যাব জানো? নিশ্চয় নাযায়। কাৰণ দুইটাতে কি হৈ আছে? কনচেন্ট্ৰেশ্যনটো মানে গ্ৰাহ্যতাটো সমান হৈ আছে। যদি দুয়োটা গ্ৰাহ্যতা সমানেই হৈ আছে, ইয়াৰ কোনো ধৰণৰ আকৃতি নহয়। আমি আকৃতিত জানো যে দুয়োটা গ্ৰাহ্যতাৰ মাজত এটা কি থাকিব লাগিব? পাৰ্থক্য থাকিব লাগিব। কিন্তু ইয়াত যিহেতু কি হৈছে? দুয়োটাৰ গ্ৰাহ্যতা সমান, এইটো হৈছে আইচোটনিক সলিউশন। এতিয়া আহোঁ আৰু নেক্সট ফিগাৰটোলৈ। একেই ধৰি ল'লোঁ, ইয়াত আছে চেনি পানী, ইয়াত আমি কি কৰিলোঁ? RBC বিলাক আছে। ইয়াত কি হৈছে? RBCটোত যিমান চেনি আছে তাতকে ইয়াত কি আছে? এই চেনি পানীখিনিত চেনি কমকে আছে। তাৰমানে RBCত চেনি বেছি আৰু পাত্ৰটো চেনি
কম মানে এনভাইৰনমেণ্টত চেনিৰ পৰিমাণ কম আছে এনেকুৱা সলিউশনক কি বুলি কোৱা হয় হাইপো এতিয়া ইয়াত কি হ'ব বাৰু আমি আকৃতি থিওৰি মতে কি পাইছিলোঁ যে চেনিৰ অণুবিলাকৰ কোনো চলাচল নহ'ব তাৰ মানে সলিউটৰ চলাচল নহ'ব কিহৰ চলাচল হ'ব সলভেন্টৰ চলাচল হ'ব যেহেতু আৰবিসিত চেনি বেছি আছে কিন্তু ইয়াত কি আছে বাহিৰৰ তুলনাত পানী কমকৈ আছে সিটিৰ জৰিয়তে কি হ'ব লাগিব দুইটাৰ মাজতে ইকুইলিব্ৰিয়াম আহিব লাগিব মিলিব লাগিব দুইটা সলিডৰ গ্ৰাফটা এতিয়া কি হ'ব এই বাহিৰৰ পাত্ৰটোৰ পৰা পানী ক'ত প্ৰৱেশ কৰিব এই আৰবিসি বিলাকত প্ৰৱেশ কৰাৰ ফলত কি হ'ব আৰবিসি বিলাকৰ সাইজটো ডাঙৰ হৈ যাব এত কি ধৰি ললে বাহিৰত দিছে অলপ ডাঙৰ হৈ যাব আগতে যদি ইমানটো আছিল এতিয়া কি হৈছে ডাঙৰ হৈ যাব তাৰ মানে কি পানীৰ ভিতৰলৈ প্ৰৱেশ কৰিব ইয়াত বাহিৰৰ পৰা সেল বিলাকলৈ পানী প্ৰৱেশ কৰিব এটো কৈছে হাইপোটনিক সলিউশন এতিয়া আহোম একে ফিগাৰ লৈছো ইয়াত আছে পানী চেনি পানী ইয়াত আছে আৰবিসি বিলাক এনেকৈ দিছো ইয়াত কি হৈছে এই ক্ষেত্ৰত আৰবিসি যিমান আছে চেনি তাতকে এই পাত্ৰটোত কি আছে চেনি আৰবিসি চেনিৰ পৰিমাণ কম আছে পাত্ৰত চেনি বেছি এই পাত্ৰটোত কি আছে চেনিৰ পৰিমাণ বেছি আছে এতিয়া কি হ'ব আগৰ নিচিনাকৈ জানো আকৃতিত কি হয় সদায় কি হয় সলভেন্টৰ চলাচল হয় সলভেন্ট yes সলিউট no এতিয়া ইয়াত সলিউট কি চেনি যদিকে ইয়াৰ কোনো চলাচল নহয় কাৰণ ইয়াত আমি ইয়াৰ সেল মেমব্ৰেন যে আৰবিসি সেল মেমব্ৰেন থাকে কেতিয়াও এলাউ নকৰে সলিউটটো বাহিৰ বা ভিতৰলৈ আনিবলৈ ইয়াত কি হ'ব সলভেন্ট আহিব আৰু ইয়াত কি হ'ব পানী কি হ'ব যেহেতু বাহিৰত পাত্ৰত বেছি আছে মানে এই পাছ আমি যেটা কনসেন্ট্ৰেচন সমান কৰিব লাগিব যেহেতু বাহিৰত চেনিৰ পৰিমাণ বেছি আছে সেলটোৱে ভাবিব কি যে ভিতৰৰ পৰা পানী উলিয়াই আমি কি কৰো কনসেন্ট্ৰেচনটো সমান কৰি দিও সেইকাৰণে কি হ'ব ইয়াত সেলত থকা যে পানী থাকিব হি বাহিৰলৈ গতি কৰিব সেলবিলাক তাৰ ফলত কি হ'ব সেলৰ আৰবিসিৰ আকাৰটো কমি যাব আলটিমেটলি কি হ'ব ইয়াটো কি হ'ব আৰবিসি বিলাক মৰি যাব সেল বিলাক কি হ'ব আমি যদি নিমখীয়া আমি সেই কাৰণে আমাৰ কি হয় যেতিয়া আমি নিমখীয়া পানী যদি খাবলগীয়া হয় মানুহৰ দেহটো ঠিক একে প্ৰবলেম হয় ধৰি ললো আমি এটা সুন্দৰ উদাহৰণ ল'ব পাৰো এটা নদীৰ মাছ এটা যদি সাগৰত দি দিও কি হ'ব তেতিয়া সাগৰৰ পানী আমি জানো যে লুনিয়া এটো মানে एग्जांपल কি হ'ব হাইপাৰটনিক যেটো এটো হাইপাৰটনিক তাত কি হ'ব নদী মাছৰ যিখিনি কি থাকিব পানী থাকিব সেইখিনি বাহিৰলৈ সাগৰৰ পানীলে গুচি যাব আৰু মাছটো কি হ'ব শুকাই যাব সেল বিলাক শুকাই যায় মৃত্যু মুখত পৰিব ঠিক উল্টাটো যদি সাগৰৰ মাছ আমাৰ কোলে আহে নদীলে আহে কি হ'ব তেতিয়া সাগৰৰ মাছ বিলাকৰ কি বডিত কনসেন্ট্ৰেচনটো বেছি থাকে নিমখৰ তাৰ সেল বিলাকত কি থাকে সেলত সল্ট বেছি থাকে আৰু নদীতটো সল্ট নগণ্য সল্ট কি থাকে নগণ্য বা নাথাকে বুলি ক'ব পাৰি নাথাকে ইয়াত কি হ'ব হেতু নদীখন সাগৰৰ মাছটোৰ কাৰণে কি হ'ব হাইপোটনিক সলিউশন হৈ যাব ইয়াত কি হ'ব কাৰণে ইয়াত যদি আমি সাগৰৰ মাছটো দিয়া যায় সাগৰৰ মাছটোৰ সেল বিলাকলৈ কি হ'ব পানীৰ প্ৰৱেশ ঘটিব নদীৰ যি পানী থাকে তাৰ পৰা কি হ'ব সেল বিলাকত সোমাই যাব আৰু ইয়াত কি হ'ব মাছটো সেল বিলাক আগতে যদি ইমানটো আছিল এতিয়া ডাঙৰ হৈ ফুলি যাব আৰু কি হ'ব সেল ফুলি যায় মানে কি হ'ব সেল মেমব্ৰেন ফাটি যাব কাৰণ আলটিমেটলি কি হ'ব মাছটো মৰি যাব গতিকে যিকোনো ক্ষেত্ৰত দেখা যায় যে বডিয়ে সদায় ইকুইলিব্ৰিয়ামত থাকিব বিচাৰে আমাৰ দেহটো সেল বিলাকে সদায় ইকুইলিব্ৰিয়ামত থাকিব বিচাৰে এটা সিচুৱেচনলৈকে সেল বিলাকে মেইনটেইন কৰিব পাৰে কিন্তু যেতিয়া আমাৰ পৰিস্থিতিটো বেছি চেঞ্জ হৈ যায় যেটা আমি কন্ট্ৰোল কৰিব নোৱাৰা হৈ যায় সেল বিলাকে তেতিয়াই মৃত্যু মুখত পৰিবলগীয়া হয় ধন্যবাদ আজিলৈ ইমানেই